নমস্কাৰ সকলোকে গুড মৰ্নিং মই হিমাক্ষীবৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা পুৰা গা পা ধুই লৈছোঁ যি ঠাণ্ডা পৰিছে গোটেই কুঁৱলী হৈ আছে চাৰিওফালে আৰু এতিয়া আমি পিকনিক খাব যাওঁ মানে আজি এতিয়া বজাৰ কৰিব যাওঁ লৰালৰিকৈ তো সেইকাৰণে ভিডিঅ'টো বনালোঁ তো চাই থাকিব ভিডিঅ'টো গা ধুই আহিছোঁ একদম পুৰা ঠাণ্ডা এয়া পুৰা চুলি তুলি জিকি আছে এতিয়া মানে বজাৰ কৰিব যাওঁ মাংস আৰু মাছ ল'ব আছে সেইখিনি আনিবলৈ যাওঁ আৰু চব্জি সেইখিনি আনি কৰি যাওঁ আৰু হা পানী এয়া লৈ লৈছোঁ এই বস্তু পুৰা যোগাৰ কৰি থৈ দিছোঁ এতিয়া মাংসটো আনিব আছে মাংস আৰু মাছ এতিয়া এয়া ভাইটিৰ লগত আহিলোঁ মাছ কিনিবৰ কাৰণে আৰু আজি দেওবাৰ পুৰা চবেই পিকনিক খাইছে আৰু পুৰা ভিৰ লাগি আছে মাছৰ দোকানত কিমান ডাঙৰ ডাঙৰ মাছ থৈ দিছে চাওক তাৰপিছত ইয়াৰ পাচলি বজাৰ কৰিবৰ কাৰণে চালাডৰ কাৰণে বস্তু ল'লোঁ আহি পাওঁ মানে দেখিছোঁ চব একদম পুৰা ৰেডি হৈ আছে আমাৰ কাৰণে ৰখি আছে গোটেইকেইটা ইহঁতে পুৰা একদম জেকেট চেকেট পিন্ধি পুৰা একে ৰেডি হৈ লৈছে আৰু ধুনীয়াকৈ আৰু ই নাযায় মনটো মাৰি আছে গোটেইখিনি বহি আছোঁ ডিমটো মানে সিজাব পাহৰি গৈছিলোঁ ডিমটো সিজাই পেলাই লৈ যাওঁ যিহেতু এনেকৈ গ'লে ভাঙিবও পাৰে সেইকাৰণে সিজাই পেলাই লৈ গ'লে ভাল আৰু সিজাই কৰি লওঁ এতিয়া আমাৰ পুৰা দেৰি হ'ল ঘৰতে 12টাই বাজিলে আৰু চবেই এতিয়া লৰালৰি কৰি আছে আৰু দূৰ আছেতো ন ব্ৰিজৰ ফালে খাব যাম মই অকলে পিছফালে বহিম চবেই কেমেৰাটো নিলে একদম লাজ কৰে এনেকৈ ইহঁতে কেমেৰাটো নিলে আৰু ইয়াৰ জেকেট ভৰাই গোটেই পলিথিনীয়া ফাটি গ'ল দেখিছেনে ইয়াৰ জেকেট ভৰাব মানে পলিথিনীয়া নাই পোৱা এইটো ভৰাই দিছে গোটেই ফাটি গ'ল আজি একদম পুৰা কুঁৱলী পৰিছে আৰু এইফালে কুঁৱলী পৰিয়ে আছে চাওক এতিয়া 12:30মান বাজিবই হ'ল পুৰা কুঁৱলী পৰিয়ে আছে আৰু ইয়াৰ আহি পাই গ'লোহি দেওবাৰ গোটেই পিকনিক ভৰ্তি একদম চাৰিওফালে জেগা বিচাৰিব লাগিব আৰু এতিয়া পুৰা জেগা এটা বিচাৰি লৈছোঁ তথাপিতো গোটেই একদম চাৰিওফালে ধূলি গাড়ীবিলাক চলি আছে যে গোটেই ধূলি পৰি আছে এইবিলাক বস্তুবিলাক নমাই কৰি লৈছোঁ আৰু লৰালৰিকৈ 1 বাজিলে যিহেতু আকৌ খাই কৰি যাওঁ মানে দেৰি হৈ যাব নহ'লে যাওঁতে আকৌ উলিয়াই কৰি এইবিলাক ইহঁতে তৰি কৰি দিছে ল'ৰা মানুহকেইটাই তাৰপিছত আমি এইবিলাক উলিয়াই কৰি ল'লোঁ আৰু ইহঁতে পুৰা গাঁত খান্দি এইবিলাক তৰি দিছে আৰু সৰিনি আছে এইফালে গোটেই গাড়ী একদম পুৰা ভৰ্তি পিকনিকৰ গোটেই এতিয়া চাহ বনাই কৰি ল'লোঁ এতিয়া চাহ খাব লাগে আৰু কমলাখিনি দেখি পেলাই পুৰা খাওঁ খাওঁ লাগি গৈছে টেঙা দেখিলে একদম জিভাৰ পানী পৰি যায় পুৰা চবেই খাই কৰি পাচলি কটাত লাগিলোঁ আকৌ মাংস বনাবলৈ আকৌ ইহঁতক দি আছোঁ কোনেও নবনায় বেয়া হ'ব বুলি তোক সুধিছোঁ নবনায় বেয়া হ'লে কি হ'ব বোলে তাৰপিছত মোৰ ভাগতে পৰিলে আৰু মই এনেকৈ মাংস এইবিলাক যোগাৰ কৰি মেলি মাংস বনাইছোঁ আৰু এতিয়া ভাত হৈ গ'ল এয়া চবেই পাত পাৰি দিছে চব বহি গৈছে খাবৰ কাৰণে আৰু এয়া মাংস বনাই কৰি এতিয়া বাঢ়িব লাগিব মই এইটো মানে বহুত দিগদাৰ হয় মাংস বাঢ়িবলৈ মানে মই টানেই পাওঁ তথাপিতো কোনেও নাবাঢ়ে যেতিয়া মই বাঢ়িবই লাগিব আৰু মাংস কালাৰটো পূৰা ধুনীয়া আহিছে পাৰিছোঁ মানে বনাব আৰু এতিয়া চবেই পেহীয়ে ভাত দি দিছে আৰু চব বহি গৈছে আৰু চবকে দি দিছে আৰু দেৰি হৈছে যিহেতু লৰালৰিকৈ খাই কৰি যাব লাগে আৰু আমি এতিয়া 3:30টাই বাজিলে আমি খাওঁ মানে আৰু চব মানুহে খালেই খোৱা কৰা হ'লোঁ কিছুমান ঘৰলৈও গ'ল সোনকালে আহিছে সোনকালে অহাবিলাক গৈছে আৰু আমি যিহেতু অহা দেৰি গতিকে দেৰি হ'বই আৰু বনাওঁতে কৰোঁতে সময় লাগে আৰু কিছুমানে ঘৰতে বনাই আনিছে ইয়াতে খাইছে গোটেই বাইকবিলাক চলাই গাড়ী নি গোটেই ধূলি কৰি পেলাইছে একদম চাৰিওফালে পাউডাৰ মেকআপ কৰি নাহিলেই হ'ব একদম পূৰা বিনামূলীয়া পাউডাৰ দি থাকে গোটেই ক'লা চুলি পূৰা বগা হৈ গৈছে একদম মোৰ আৰু তাৰপিছত লাষ্টত আৰু পেহী আৰু মই খাবৰ কাৰণে বহিলোঁ ধুনীয়াকৈ খাব লৈছোঁ আৰু এনেকৈ সকলোৱে মিলিজুলি এনেকৈ একেলগে খাই ভালো লাগে ঘৰত যিহেতু খায়ে থকা হয় এনেকৈ সকলোৱে খাই পেলাই ভাল লাগে হাঁহি ধেমালিৰে এতিয়া বাই বাই আমাৰ পিকনিক পুৰা হৈ গ'ল আৰু এতিয়া ঘৰ যাওঁ আৰু বাই বাই দি দে চবেই বাই বাই দি দে বাই 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 এয়া পেহী বাই বাই দে বাই বাই দে বাই বাই দে চবেই বাই বাই দে বাবু মাংস খাই কেনেকুৱা লাগিলে হা বাই কৈ দিয়া মাংস কেনেকুৱা হ'ল বাই বাই দি দিয়া
লৰিছে চবেই আৰু ইয়াত পুৰা ফাইন কাটে ইয়াত যাওঁৱেই আৰু সন্ধিয়া লাগিব এতিয়া আহি পাওঁ মানে সন্ধিয়া হ'ল আৰু এতিয়া 6টা বাজিলে আৰু এইবিলাক চব এইবিলাক দেখিছ নাই ইয়াত ফণিও লৈ গৈছোঁ মূৰা চুৰিবৰ কাৰণে হাত মোজা লৈ গৈছিলোঁ কিন্তু নিপিন্ধিলোঁ এতিয়া ঘৰ আহি পাই গ'লোহি সন্ধিয়াই লাগিলে আৰু যোৱাও যিহেতু দেৰি হৈছিলে এতিয়া ঘৰ আহি পালোঁ 6টামান বাজিবই হ'ল আমি যাওঁতে কমেও 1টামান বজাত তাত পাইছোঁগৈ আৰু বনাই কৰি লওঁতেও দেৰিয়ে হ'ল তাৰপিছত আহি পাওঁ মানে এতিয়া ঘৰ পাইছোঁহি 6টামান ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আজিলৈ বাই বাই